Hello friends, welcome back to my YouTube channel. Friends, match বুলি ক'লে সবৰে হাৱা টাইট হৈ যায় হয়নে? সো তোমালোকৰ নাজানো কিন্তু মই যেতিয়া স্কুলত আছিলোঁ তেতিয়া মোৰ match বুলি ক'লে সো আজি মই এনেকুৱা তিনিটা এপ লৈ আহিছোঁ যিটো তোমালোকৰ match solve কৰাত সহায় কৰিব। সো ফ্ৰেণ্ডছ তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট যদি মোৰ চেনেলত নতুন আহিছে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি থবা। সো দেৰি নকৰি বলা ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। সো ফাৰ্ষ্ট এপটোৰ নাম কোৱাৰ আগতে তাৰ ফিচাৰ্ছ কেইটামান কৈ লওঁ। তো ফাৰ্ষ্ট ফিচাৰ্ছটো হৈছে এই এপটো ইউজ কৰি বহুতেই ইজি। অকল তুমি যোনটো মেথছ টান পোৱা সেইটো মেথছ আপোনাৰ ফোনত স্কেন কৰা আৰু এনচাৰ হাজিৰ। সেকেন্ডটো হ'ল যে ইয়াত সব সিলেবাস ইনক্লুড কৰা আছে। এলজেব্ৰা, ইন্টিজাৰ্স, এনেকুৱা ফ্ৰেকশনছ বহুত মেথছৰ সিলেবাস ইনক্লুড কৰা আছে। সো থাৰ্ড এই এপটোৰ নাম হ'ল ফটো মেথছ। এবাৰ ট্ৰাই কৰি চাবা। সো ফ্ৰেণ্ডছ নেক্সট যোনটো এপৰ নাম ক'ব গৈ আছোঁ তাৰ নাম হ'ল মাইক্ৰ'ছফ্ট মেথছ ছলভাৰ। সো এই এপটো ইউজ কৰি নিশ্চয় ভাল পাবা কাৰণ ইয়াত মেথছবোৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেইন কৰা পাবা। সো এবাৰ ট্ৰাই কৰি নিশ্চয়। সো ফ্ৰেণ্ডছ লাষ্ট যোনটো এপৰ নাম ক'ব গৈ আছোঁ সেইটো এটা ফৰ্মুলা এপ হয়। চ' তাৰ নামটোৱে হ'ল ফৰ্মুলা। চ' তাত কি হয় বহুত ছাবজেক্টছৰ একেলগে ফৰ্মুলা পাবা। তাতে কোনো এপ নাহে, এড ফ্ৰী এপ হয়। তাত ছাবজেক্টছ ইনক্লুড থাকে মেথছ, ষ্টেটিষ্টিক্স, ফিজিক্স, কেমেষ্ট্ৰি, ইউনিটছ অফ মেজাৰ, এনেকুৱা বহুত টপিক পাবা য'ত তাৰ ফৰ্মুলা তাত থাকিব। চ' ফ্ৰেণ্ডছ এবাৰ ট্ৰাই কৰি চাবা, তোমালোকৰ নিশ্চয় কামত আহিব। চ' ফ্ৰেণ্ডছ এয়া আছিল কেইটামান এপ যোনকেইটা এপ মই ভাবোঁ ষ্টুডেণ্টৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট এপ হয়। চ' প্লিজ এবাৰ ট্ৰাই কৰি চাবা। আৰু এই গোটেইকেইটা এপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, নাইবা তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিব পাৰা। চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল পালে তো প্লিজ এটা লাইক কৰি দিবা আৰু চেনেলটো যদি নতুন আহিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিবা। চ' আজিলৈ এৰো, বাই বাই, জয় আই ৰাখক।